নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আই লাৰ্ণিং চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ আজিৰ এই ভিডিঅ'টোত আমি কি আলোচনা কৰিম আপোনালোকে নিশ্চয় থাম্বনেইল চাই গমেই পাইছে। আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম এই যি গ্ৰেড 4 পৰীক্ষা হৈ গ'ল, সেই গ্ৰেড 4 পৰীক্ষাত কিমান নম্বৰ পালে চাকৰি পাব বা গ্ৰেড 4 পৰীক্ষাৰ কাট অফ কিমান যাব আৰু গ্ৰেড 4 পৰীক্ষাত কিমান ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, তাৰ ভিতৰত কিমানে অৱতীৰ্ণ বা কিমানে পাছ হ'ব। আৰু ইয়াৰ উপৰিও হয়তো আপোনাৰ মনত আৰু এটা প্ৰশ্ন আহি আছে যে গ্ৰেজুৱেশ্যন কৰা যিখিনি কেণ্ডিডেট আছে তেওঁলোকে যদি এই পৰীক্ষাটোত পাছ কৰে তেওঁলোকৰ কি হ'ব। আৰু এই প্ৰশ্নটোৰে মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আচলতে যিখিনি কেণ্ডিডেটে ডিগ্ৰী পাছ কৰিছে তেওঁলোকে হয়তো এপ্লাই কৰাৰ সময়ত ডিগ্ৰী পাছ কৰা নাই বুলি দি এপ্লাই কৰিছিল আৰু এডমিট কাৰ্ডো আহি গ'ল, এক্সামটো দিলে, হয়তো কিছুমানৰ ভাল হৈছে বা পাছো কৰিব বুলি একেবাৰে বিশ্বাস আছে। কিন্তু তেওঁলোকৰ বাবে এটা বেয়া খবৰ যে চৰকাৰে নিৰ্ধাৰণ কৰি দিছিল যে এই পৰীক্ষাটোৰ গ্ৰেড 4 পৰীক্ষাৰ কাৰণে মিনিমাম 8 পাছ আৰু মেক্সিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। কিন্তু ইয়াত যিখিনি ডিগ্ৰী লেভেলৰ কেণ্ডিডেট আছিল তেওঁলোকৰ কাৰণে নাছিল। গতিকে তেওঁলোকে যদি পাছ কৰেও কিন্তু তেওঁলোকৰ যেতিয়া আৰু ভেৰিফিকেশ্যনৰ কাৰণে মাতিব, সেই সময়ত তেওঁলোকক ডিছমিছ কৰি দিয়া হ'ব। তেওঁলোকে পাছ কৰিলেও চাকৰি নাপায়। ডিগ্ৰী পাছ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে এইটো এটা বেয়া খবৰ। কিন্তু আমাৰ যিখিনি ৰিয়েল কৰি 8 পাছ বা ৰিয়েলত মেট্ৰিক পাছ, তেওঁলোকে মেট্ৰিকহে পাছ কৰিছে বা 8 পাছ কৰাৰ পিছত পঢ়া নাই, তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ বুলি ক'ব লাগিব। কাৰণ যিখিনি গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেট আছে তেওঁলোকৰ যিখিনি ষ্টাডি আছে 8 পাছ লেভেলৰ কেণ্ডিডেট এজনৰ সেই লেভেলৰ ষ্টাডি নাই। গতিকে তেওঁলোকৰ নিশ্চয়কৈ গ্ৰেজুৱেশ্যন লেভেলৰ কেণ্ডিডেট এজনতকৈ নম্বৰখিনি কম অহাটো স্বাভাৱিক। আৰু যদিহে গ্ৰেজুৱেশ্যন লেভেলৰ ছাত্ৰ ছাত্ৰীখিনি এই পৰীক্ষাটোত পাছ কৰাৰ পিছত ডিছমিছ হৈ যায় বা গ্ৰেজুৱেশ্যন লেভেলৰখিনি এই চাকৰিটোৰ পৰা বঞ্চিত কৰা হয়, গ্ৰেড 4ৰ কাৰণে কৈছোঁ, তেতিয়াহ'লে নিশ্চয়কৈ কাট অফটো আমি যিমান হাই এক্সপেক্ট কৰিছিলোঁ তাতকৈ বহুতখিনি পৰিমাণে কমি যাব। তাৰ পিছৰ পইণ্টটো আহিল এই গ্ৰেড 4 পৰীক্ষাত কিমান কেণ্ডিডেটে এপিয়াৰ্ড হৈছিল আৰু তাৰ ভিতৰত কিমান কেণ্ডিডেটে পাছ কৰিব বা কিমান কেণ্ডিডেটক আমাৰ ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। আপোনালোকে যে এইখন চাৰ্টখন দেখা পাইছে, এই চাৰ্টখন মই বহুত বিভিন্ন ঠাইৰ পৰা তথ্যখিনি সংগ্ৰহ কৰি চাৰ্টখন বনাই লৈছোঁ। আৰু এইমতে আচলতে কিমান ভেকেঞ্চি আছে বা কিমানে এপিয়াৰ্ড হৈছে, কিমানে পাব, আটাইখিনি তথ্য ইয়াত আছে। তথাপিতো মই এবাৰ কৈ দিছোঁ, আমাৰ যিটো 8 পাছ লেভেল এক্সাম হৈছিল তাতে ভেকেঞ্চি আছিল 9635টা আৰু তাতে কেণ্ডিডেট এপিয়াৰ্ড হৈছিল 1,06,747টা আৰু তাৰে কিমান চিলেক্ট হ'ব 19,270টা। এই যে 19,270টা কেণ্ডিডেট পাছ হ'ব, এই 19,270টাই চাকৰি নাপায়। তাৰ ভিতৰত কি হ'ব 19,270টাৰ স্কিল টেষ্ট বা ইণ্টাৰভিউ হ'ব, তাৰ ভিতৰত আৰু কিমানটাই পাছ কৰিব 9,635টাহে পাছ কৰিব আৰু সেইকেইটা চাকৰি হ'ব। ঠিক একেদৰে যিটো আমাৰ 10 পাছ লেভেলৰ ভেকেঞ্চি আছিল তাৰে সংখ্যা আছিল টোটেল 4,646টা আৰু তাতে কিমান কেণ্ডিডেটে এই পৰীক্ষাটো দিছিল, সেইটোতকৈ অলপ নহয় বহুতখিনিয়ে বেছি হয়। 5,04,083টা কেণ্ডিডেটে এই 4,646টা পদৰ বাবে পৰীক্ষা দিছিল আৰু তাৰ কাৰণে চিলেক্ট হ'ব মাত্ৰ 9,292টা আৰু তাৰে পৰাও আধা কেণ্ডিডেটেহে চাকৰি পাব। এই ইণ্টাৰভিউ বা স্কিল টেষ্টত তাৰে আধাও ফেইল কৰি দিব। এটা ভেকেঞ্চিৰ এগেইনষ্টত 2জনক মাতা হ'ব, তাৰ পৰাই আৰু এজন ফেইল হৈ যাব, একজনেহে চাকৰি পাব, অৰ্থাৎ 4,000 এইখিনিয়ে পাব। তাৰপিছত আহিছোঁ আমি 3 নম্বৰ পইণ্টলৈ। আৰু আমাৰ 3 নম্বৰ পইণ্টটো মেইন পইণ্টটো কি, এইটো কিমান কাট অফ যাব। এইটো বহুতৰে প্ৰশ্ন যে এই পৰীক্ষাত কাট অফ নম্বৰ কিমান যাব। ইয়াতে যিহেতু দুটা পৰীক্ষা হৈছিল, পেপাৰ 1 আৰু পেপাৰ 2, ইয়াত পেপাৰ 1 অৰ্থাৎ যিখন আমাৰ 10 পাছ লেভেল ভেকেঞ্চিৰ পেপাৰ আছিল তাত কাট অফটো যথেষ্ট হাই হ'ব। কাৰণ আপোনালোকে গমেই পাইছে সেই তাত কিমানটা ভেকেঞ্চি আছিল, 4,600টা ভেকেঞ্চি আছিল প্ৰায়। আৰু তাত কিমান কেণ্ডিডেটে এই পৰীক্ষাটো দিছিল, প্ৰায় 5 লাখৰ ওপৰত কেণ্ডিডেটে সেই পৰীক্ষাটো এটেণ্ড কৰিছে। গতিকে 5 লাখৰ ভিতৰত 4,000হে পাব। গতিকে তাৰে কাট অফটোতো অবভিয়াছলি হাই হ'বই। তথাপিতো আমি তাৰ তথ্যখিনি জনাৰ কাৰণে আমি ভোটিং পাতিছিলোঁ আমাৰ ইউটিউব চেনেলতে আৰু আমি তাৰ পৰা আমি জানিব পাৰিছোঁ বেছিভাগ কেণ্ডিডেটে কিমান পাইছে, 70ৰ পৰা 80ৰ ভিতৰত নম্বৰ পাইছে। কিন্তু এই ক্ষেত্ৰত 70ৰ পৰা 80ৰ ভিতৰত যদিও বেছিভাগে পাইছে, কিন্তু বেছিভাগে পোৱাটোত কাট অফ নাথাকে। কাৰণ তাতকৈ কিছু পৰিমাণে হাই হৈ যাব তাৰে কাট অফটো, কাৰণ কেণ্ডিডেটৰ সংখ্যা যিহেতু যথেষ্টখিনি বেছি আৰু ভেকেঞ্চি বহুতখিনি কম। এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে যিহেতু বেছিভাগে 70 বা 80 নম্বৰ পাইছে, 70ৰ পৰা 80ৰ ভিতৰত পাব, গতিকে 70ৰ পৰা 80ৰ ভিতৰত কাট অফ নাথাকে। ইয়াৰ কাট অফ
প্ৰায় 100ৰ ভিতৰত যাব, মানে যিটো আমাৰ পেপাৰ 1 আছিল মেট্ৰিক পাছ লেভেলৰ। আৰু আমাৰ পেপাৰ 2খনৰ কথা ক'ব গ'লে তাৰে কাট অফটো কিছু কমি যাব, কাৰণ তাৰ ভেকেঞ্চি বেছি আৰু কেণ্ডিডেট কম আছে। গতিকে তাৰে কাট অফ প্ৰায় 70-80ৰ ভিতৰত সেইখনৰে আহিব, মানে যিখন আমাৰ পেপাৰ 2 আছিল পেপাৰ 2ৰ 70-80ৰ ভিতৰত থাকিব।